হেল্ল' এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল মুনমি ব্লগছ। আপোনালোকক সকলোকে মুনমি ব্লগছৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৰে খবৰ ভাল। আজি আমি আহিছোঁ বাইহাটা চাৰিআলিত মনসা পূজা চাবলৈ, আৰু ইয়াতে বহুত ডাঙৰ মনসা পূজা হয় বকুলতলত, আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ। বতৰটো দেখিছে, একদম বৰষুণ চাৰিওফালে, আৰু তথাপিও পূজালৈতো যাবই লাগিব, আহিছোঁ যেতিয়া চবলৈ গৈ থাকোঁ। আৰু এইফালে দেখিছে মাহী, বাবু, মা সকলোবোৰ ৰেডি হৈ আছে, আৰু এইফালে আমাৰ মহা ছাগলী বান্ধি আছে। হাই দিয়া, হাই বুলি দিয়া। আৰু এতিয়া এইফালে আমি ৰিক্সাত উঠি ল'লোঁ, যিহেতু পূজাস্থলীলৈ অকণমান দূৰ আছে সেইবাবে। আৰু এইফালে দেখিছে কিমান পানী হৈছে। চ' গাইজ, এতিয়া আমি মন্দিৰৰ গেটখন আহি পালোঁ, আৰু এইফালে দেখিছে বৰষুণ দিলেও মানুহবোৰ কিন্তু বহুতখিনি আহিছে। আৰু এইফালে দেখিবলৈ পাইছে ফল মূল, চাকি ধূপৰ এনেদৰে দোকানবিলাক বহিছে। চ' গাইজ, এতিয়া আমি পূজা মণ্ডপ পাম, আৰু দেখিছে মানুহৰ লানি নিচিঙা শাৰী, আৰু এইখন হৈছে মেইন গেট। এইফালে আমি এতিয়া সোমাই যাব লাগিব। চ' গাইজ, এতিয়া আমি ইয়াতে ভৰিখন ধুই লওঁ, তাৰপিছত মন্দিৰৰ ভিতৰলৈকে প্ৰৱেশ কৰিম। আৰু এইফালে আপোনালোকে মানুহ চাওক, কিমান মানুহ হৈছে। বৰষুণ দিছে যদিও মানুহৰ ভিৰ কমা নাই। আচলতে মই দেখি আচৰিত হৈ গৈছোঁ। আৰু আচলতে আজি তৃতীয় ভাগ পূজা, 3 নম্বৰ দিন আজি, সেইকাৰণে হয়তো আজি বহুতখিনি মানুহৰ ভিৰ হৈছে বৰষুণ দিলেও। আৰু এইফালে আমি দুযোৰ পাৰ আনিছোঁ পূজাত দিবলৈ। আৰু এতিয়া আমি এইফালে বৰণ কৰিবলৈ লৈ গৈ আছোঁ পাৰ দুযোৰ, আৰু মাহীহঁতৰ যোৰ বলি দিব, আৰু আমাৰ যোৰ আমি উৰুৱাই দিম। আৰু এইফালে আমাৰ পাৰযোৰ বৰণ কৰি পুৰোহিতে লৈ গ'ল উৰুৱাই দিবৰ বাবে, যিহেতু আমি এৰি দিছোঁ। বৰণ কৰি উঠি এতিয়া আমি মিঠাভোগ খাবলৈ আহিছোঁ। আৰু এইফালে মনসা পূজা যিহেতু বলি হ'বই, সেইবাবে সকলোৱে বলি দিয়া ঠাইখিনি যা যোগাৰ কৰি আছে। আৰু এইফালে দাৱাল সকলোৱে মা মনসা দেৱীৰ ওচৰত এনেদৰে আশীষ লৈছে, যাতে বলি বিধান পৰ্বটো ভালে কুশলে হৈ যায়। এইফালে এতিয়া বলি প্ৰথা আৰম্ভ হৈ গৈছে। মই আচলতে স্পষ্টকৈ দেখুওৱা নাই, যিহেতু ইউটিউবৰ কিছু গাইডলাইনছ পৰিব পাৰে, সেইবাবে। পোনপ্ৰথমে এতিয়া কুঁহিয়াৰ, কচু, কোমোৰা, মাছ এনেদৰে বলি দিয়া হ'ব। তাৰপিছত হাঁহ, পাৰ, ছাগলী ইত্যাদি বলি দিয়া হয়। আৰু এইফালে যিসকলে বলি দিব, তেওঁলোকে এনেদৰে হাতত হাঁহ, পাৰ উলিয়াই লৈছে। চ' গাইজ, এতিয়া আমি বলি বিধান চাই বাহিৰলৈ ওলাই আহিলোঁ। আৰু এতিয়া আমি এইফালে চাহ খাবলৈ আহিছোঁ, আৰু চাহ পানী খাই আমি পূজাস্থলীৰ পৰা ওলাই আহিলোঁ। আৰু এইফালে দেখিছে বৰষুণ কমাই নাই, এতিয়া আৰু বেছি জোৰকৈহে দিছে। চ' গাইজ, এতিয়া আমি ঘৰ আহি পালোঁ মনসা পূজা চাই। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আগলৈকে নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে বাই বাই। বাই বাই দিয়া। বাই বাই।